रे होंगे आहे बगन देखी দেবগণ দেবরাজ ত্ৰিজগতৰ যক্ষ নাগ নৰ সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতীৰ অধীশ্বয় দেৱৰাজ মই ঋন্দ প্ৰকৃতিৰ সমস্ত ৰূপ লাৱণ্যত সন্মিলিত কৰি বিদ্যাই নিজ হাতেৰে সৃষ্টি কৰা এই অমৰাৱতীবোৰ কেৱল আমাৰ দেৱগণ দেবরাজ অমৰাৱতীৰ বিচিত্ৰ সৌন্দৰ্য আৰু নন্দন কাননৰ মনোমোহা দৃশ্য দেখি দৈত্য অসুৰসকলে স্বৰ্গৰ মোহত পৰি যুদ্ধ কৰি আহিছে দিন নাই ৰাতি নাই কেৱল অবিৰাম যুদ্ধ চিন্তা নকৰিব দেৱৰাজ কেৱল প্ৰভুৰ বিশাল সংসাৰ ৰক্ষাৰ বাবে আৰু দুষ্ট নিধনৰ কাৰণে অমৰাৱতীপুৰ সৃষ্টি দেবরাজ দেৱগণ পাপীৰ হিত সাধন নকৰাই দেৱতাৰ কাম অমৰাৱতীৰ লোভত পৰি দৈত্য অঘোৰ ৰাক্ষস মৰিবই লাগিব সেয়া হ'ল ভগৱানৰ কাম্য দেৱগণ দেবরাজ আমি সকলোটিৰ প্ৰভুতা দেৱতাই নিজ কৰ্তব্য নকৰিলে সৃষ্টিত ঘটিব বিনাশ যুদ্ধ কৰি দুষ্টক দমন কৰাটোৱে দেৱতাৰ প্ৰধান কৰ্তব্য দেবরাজ দেৱগণ সকলোৱে লোভ লালসাৰ সম্পদ হ'ল অমৰাৱতী সেইবাবে যুদ্ধ হ'ল দেৱতাৰ চিৰলগৰী দেৱগণ দেবরাজ সুখী হলো তোমালোকৰ সুমধুৰ বাক্য বহুবাৰ লগত যুদ্ধ কৰি হাৰি ফুৰিছো অনাই বনাই তথাপিও তোমালোকৰ ৰখিম সাহস আৰু চেনেহৰ বাবে সুখেৰে বাস কৰি আছো দেৱৰাজ দেৱগণ সুখৰ কথা ভাবিলে শত্ৰু আগমন আহে দেৱ সমাজৰ বায়ুদেৱ কাৰ সাধ্য আছে এই সংসাৰত দেৱতাক কৰিব বিনাশ দেৱগণ দেবরাজ শুনিছাৰে মত্যলোকৰ কথা শ্ৰাৱণ্যমুনি পুত্ৰ দস্যু ৰত্না কৰে ব্ৰাহ্মণ বালক নাৰীক হত্যা কৰি মহাপাপত লিপ্ত হৈ আহিছে আৰু আতংক সৃষ্টি কৰিছে দেৱ সমাজত দেবরাজ দেৱগণ ই অতি আনন্দৰ কথা দেবরাজ পাপীৰ কাৰণেই স্বৰ্গৰ পথ সদায় বন্ধ থাকিব দেবরাজ অত্যাচাৰী পাপীক শত্ৰু বুলি নেভাবি মৃত্যু জ্ঞান কৰাহে উচিত কি কথা কৈছা অগ্নি পাপীৰ বাবে স্বৰ্গ নহয় কদাপি পাপেই তাৰ পতনৰ কাৰণ উপযুক্ত কথা দেৱগণ আৰু এটা কথা শুনা সকলো মথুৰাৰ ৰজা দুষ্ট নমুচিয়ে প্ৰজাৰ মাজত নিজকে প্ৰচাৰ কৰিছে হত্যা কৰ্তা বিধাতা বুলি গতিকে সকলোটি থাকিবা সাৱধান হৈ চিন্তা নকৰিব দেৱৰাজ দেৱগণ শত্ৰু আহিলে নিশ্চয় কৰিম বিনা বেছ কথা তেনেহ'লে আজিলৈ সভা ইমানতে ভংগ কৰা হওক বলক দেবরাজ
परमान्तप पितरि पितृ मापन्ने पीयन्ते सर्वा देवता नारायण 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 पिता এই অধম পুত্ৰৰ সেৱা গ্ৰহণ কৰিবা পিতা কল্যাণ হওক বাছা পিতা তোমাৰ সুমধুৰ গীতৰ ধ্বনিত দেখা পাওঁ যেন কিবা নতুনৰ সম্ভেদ ঠিকেই কৈছা পিতা কিন্তু বুলি ৰলা কিয় কোৱা বাছা ক'ত কি দেখিলা বা শুনিলা সকলো কোৱা শুনক তেন্তে পিতা গৈছিলোঁ মই বৈকুণ্ঠপুৰী প্ৰভু শ্ৰীহৰিৰ ৰাতুল চৰণ দৰ্শনৰ হেতু হঠাৎ দেখিলোঁ এক অন্য ৰূপত প্ৰভু নাৰায়ণক নাই প্ৰভুৰ শংখ চক্ৰ গদা পদ্মধাৰী নাৰায়ণৰ পত্ৰিত প্ৰভুৰ সেই মহিমা দেখি বুজিব নোৱাৰি তোমাৰ পাখি দুধালি চকুলো মোৰ বৈ গ'ল পিতা দুখ নকৰিবি বাছা পিতা কোৱা কি ৰূপত দেখা পালা প্ৰভুক তুমি পিতা প্ৰভুৱে নৰৰূপ ধৰি সুন্দৰ চামল মূৰ্তিৰে শোভা কৰিছে ৰত্নসিংহাসনত আৰু পিতা কাষতেই বহি শোভাবৰ্ধন কৰিছে মোৰ আৰাধ্যা জননী মা লক্ষ্মী দেৱীয়ে পিতা আৰু কি দেখিলা বাছা পিতা বানৰ ৰূপী কোনোবা এজন ভক্তই প্ৰভু আৰু মা লক্ষ্মী দেৱীৰ চৰণ সেৱা কৰি চৰণৰ ধূলি শিৰে তুলি লৈছে পিতা প্ৰভুৰ সেই মহিমা দেখি বুজিব নোৱাৰি মই তোমাৰ পাশে দৌৰি আহিল পিতা মোক সকলোতে বুজাই কওক পিতা বাছা পিতা সেই নিৰঞ্জন নিৰাকাৰ হৰিৰ মহিমা মই একো বুজিব পৰা নাই পিতা ইয়াৰ সমিধান তোমাক মহেশ্বৰ শিৱইহে দিব পাৰিব এতিয়া আমি দুয়ো মহাদেৱৰ ওচৰলৈ যাওঁ ব'লা ব'লক পিতা মই কোন মই রক্ত পিপাসু রত্নাকর নর হত্যা ব্রহ্ম হত্যা শেষ হত্যা নারের হত্যাই হয়েছে মোর জীবনের ব্রত তেজৰ বিনিময়ে হৈছে মোৰ জীৱিকাৰ পথ
সাবধান জগতবাসী, এই দস্যু ৰত্নাকৰে কাকো নকৰে ক্ষমা। কোনোজনেই হ'ব নোৱাৰে মোৰ দয়াৰ পাত্ৰ। চাওঁতে চাওঁতে পোমৰ দিবাকৰ আহি মোৰ হীৰৰ ওপৰ পালেহি। এই পৰ্যন্ত কোনোজনেই মোৰ চেকাৰত নপৰেল। সকলোৱেই ভাবে কোন দিশে গ'লে দস্যু ৰত্নাকৰৰ হাতৰ পৰা ৰক্ষা পাম। বুজিলো মই, এই পথত থাকিলে মোৰ মনৰ কামনা নহ'ব পূৰণ। যাওঁ মই পশ্চিম দিশত গৈ অপেক্ষা কৰোঁগৈ। মহাপাপী দস্যুৰত জ্ঞানৰ প্ৰদীপ হেৰাল তোৰ হাতৰে মুৎকৰ তীক্ষ্ণ তৰোৱালে হ'ল নৰ হত্যাৰ আচল সম্পদ। এদিন তোৰ পাপৰ পৰিচিত হ'ব। যিদিনাই এৰিবি তই তোৰ হাতৰে মুৎকৰ আৰু তীক্ষ্ণ তৰোৱাল, সেইদিনাই দেখিবি তই তোৰ মুক্তিৰ পথ। এয়াই মোৰ সৃষ্টিৰ ৰহস্য আৰু বিচিত্ৰ লীলা। যাওঁ এবে ময়ো নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ। দাদা और সেনাপতি রক্তবীর জয় করা হলে সমস্ত রাজ্য এই মৈত্যলোকত নাই কোনো বাকী। দাদা সকলো ৰজাকে কৰিলো পৰাস্ত। এনে বীৰ নাপালে মত্যলোকত যি আমাৰ সমকক্ষ হ'ব। আমাৰ ভয়ত সকলো পলাই ফাট মাৰিলে।
ধন্যময় তোমালোকৰ বীৰত্ব আজি সন্তে হলো মই এই ভূমণ্ডলৰ এক শক্তি ৰজা বীৰগণ দাদা মোৰ ৰাজ্যমতে সকলো পতাই সেৱা পূজা কৰিছেনে নে নে হয় দেৱতাৰ নাম লৈছে দাদা তাৰ বাবে নকৰিব ল'ব চিন্তা ৰাজ্যৰ সকলো বুজাই কেৱল তোমাৰ গুণ গৰিমাক কৰি আছা কীৰ্তন সেনাপতি আপোনাৰ অবিহনে কোনো জনেই হ'ব নোৱাৰে সেৱাৰ পূজাৰ গৰাকী দৈত্যৰাজ সেনাপতি আপোনাৰ অবাধ্য নহয় এই প্ৰজাগণ বীৰগণ যদিও এক শক্তি ৰজা তথাপিতো নহওঁ মই এই তনুকৰ ৰাজন সঁচা কথা দাদা নোহোৱা তুমি এই তৈলোক ৰাজন যদিহে আমি এই দেৱপুৰন্দক পৰাস্ত কৰি সম্ৰাটের ৰাজসিংহাসন জয় কৰিব পাৰো তেতিয়াহে হবা তুমি এই তৈলোক ৰাজন সেনাপতি আপোনাৰ অভিলাষ পূৰণ কৰাই হ'ল আমাৰ কৰ্তব্য বীৰগণ দাদা যেতিয়া ৰাজ্যৰ সকলো পতাই মোকেই হৰ্তা কৰ্তা বিধাতা বুলি মানিব তেতিয়াহে খ্যাতি বাঢ়িব মোৰ এই জগত জুৰি এতিয়া যোৱা সকলোতে এই কথাৰ প্ৰমাণ কৰি আহা তাৰ পাছত যাত্ৰা কৰিম দাদা বলা সেনাপতি ধন্য মোৰ নাম যাৰ নাম শুনিলেই ত্ৰিজগতত হয় কম্পমান এইবাৰ অমৰাৱতী জয় কৰি মই Hitak dhei zidi dhei dhei tak dhei tao tao stop. Oh Hari. Hitak dhei zidi dhei dhei tak dhei tao tao stop.
অৰুণৰ ৰঙা অভাৰ জাতিষ্কাৰ কৰি তুলিছে মোক কৈলাশপুৰী। সকলোৱে কয় দূষিত মই নঙঠা ফকীৰ। ইয়াৰ মাজতেই বিচাৰিছোঁ নিৰাকাৰ প্ৰভুৰ ভক্তিৰঞ্জন। হৌ সৃষ্টিকৰ ব্ৰহ্মা মোৰ ওচৰলৈকে আহিব ধৰিছে। আহক সৃষ্টিকৰ, আপোনাৰ আগমনেই পবিত্ৰ কৰিলে মোৰ এই কৈলাশপুৰী। কিবা সেৱা কৰোঁ তজু চৰণত। মহেশ্বৰ, প্ৰভুৰ গুণানুকীৰ্তন আৰু মহিমাৰ কথা জানিব পাৰিম বুলিয়েই আমাৰ আগমনে কৈলাশপুৰে। তেনেদৰেকৈ উপহাস নকৰিব মোক। সৃষ্টিৰ ৰহস্য য'ত তেওঁৰ কিবা প্ৰয়োজন আমাৰ কাষত। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। নারায়ণ নারায়ণ, কি যে ভাগ্য আজি মোৰ। সৃষ্টিকৰ্তা আৰু সংহাৰকৰ্তা দুয়োকে মোৰ সহস্ৰ প্ৰণাম। অচলা ভক্তি হওঁ প্ৰভু। কোৱা দেৱৰ্ষি, প্ৰভু কি সংবেদ আনিছা তুমি? শুনক, এই কথা অৱশ্যে মই পিতা ব্ৰহ্মদেৱক কৈছোঁ, কিন্তু উপযুক্ত সমিধান নাপাই পিতা পুত্ৰ দুয়োজন আহিছোঁ তোমাৰ কাষলৈ প্ৰভু। বুজিলো, নতুনৰ সংবেদ বিচাৰি মোৰ কাষ চাপিছা দুয়োজন। হয় প্ৰভু। হয় মহেশ্বৰ, এক অংশৰ নাৰায়ণ চাৰি অংশ হৈ দেখা দিয়াৰ কাৰণ কি? ৰহস্য, নাৰায়ণ অতি ৰহস্য। প্ৰভুৱে যি ৰূপ দেখুৱালে বৈকুণ্ঠ ভৱনে, সেই ৰূপ প্ৰভু চাৰি অংশ হৈ অৱতাৰ ল'ব এই মৰ্ত্যলোকত। নাৰায়ণ এই জন্মৰ বাবে ৬০,০০০ বছৰ বাকী আছে। নাৰায়ণ দশমুণ্ড আৰু কুৰিবাহু সমে ৰাৱণ নামে লংকাত জন্ম হ'ব প্ৰচণ্ড প্ৰতাপী ৰাক্ষস প্ৰভু। আৰু তাৰ বধৰ হেতু দশৰথৰ ঘৰে জন্ম হ'ব চাৰিজন, শ্ৰীৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্ন। এক অংশ নাৰায়ণ চাৰি অংশ হৈ তিনিগৰাকী মাতৃৰ গৰ্ভে শুভক্ষণে লভিব জনম। নাৰায়ণ আৰু দেখা পোৱা ভক্তজনেই হ'ল বীৰ হনুমান। নাৰায়ণ নাৰায়ণ আৰু কিমান যে লীলা কৰিব প্ৰভু। সেই প্ৰভু দয়াময়, তোমাৰ অনন্ত মহিমা অপাৰ লীলা প্ৰভু, তোমাৰ অনন্ত মহিমা অপাৰ লীলা। শুনা দেৱৰ্ষি, প্ৰভু। লক্ষ্মী সীতাৰূপে লভি জনম নাৰায়ণ জনকৰ গৃহে। পিতৃ সত্য পালি বনবাস যাব ৰাম সীতা লক্ষ্মণৰ সংগ। প্ৰভু। হৰিব সীতা দুষ্ট ৰাৱণে, নাৰায়ণ ৰাৱণক বধি উদ্ধাৰ কৰিব সীতা। নাৰায়ণ দেৱৰ্ষি, প্ৰভু। ব্ৰহ্ম হত্যা পাপ যিজনে কৰে একবাৰ, ৰাম নাম উচ্চাৰণে তাৰ সৰ্ব পাপ কৰিব হৰণ। মহাপাপী হৈ যদি ৰাম নাম ল'ব, তেন্তে আৰু জীৱিত কালত পাপ কদাপিও নহয়। তেনে এজন মহাপাপীৰ দ্বাৰাই ৰাম নাম বেকত হ'ব সংসাৰত। নাৰায়ণ মহেশ্বৰ, ইমান ডাঙৰ মহাপাপী ক'ত আছে এই সংসাৰত? সৃষ্টিকৰ শ্ৰাৱণ্যমুনি পুত্ৰ নাম তাৰ দস্যু ৰত্নাকৰ। দস্যু বৃদ্ধি ধৰি সকলো পাপতে কপিত হৈজন, গতিকে ৰত্নাকৰৰ মুখেৰে ৰাম নাম পুলকিত কৰাই সাগৰৰ পৰা উদ্ধাৰ কৰি ৰাম নাম কৰিব প্ৰকাশ। এইবাৰ
তোমালোক দুয়োকে কৰিলো অৰ্পণ নাৰায়ণ নাৰায়ণ বুজিলো প্ৰভু সকলোতে বুজিলো পাপীৰ মুখেৰে এইবাৰ উচ্চাৰণ কৰা হ'ব ৰাম নাম আমি এবে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ ব'লা বাছা পাপীৰ মুক্তিৰ বিধান ৰচনা কৰোগৈ মহেশ্বৰ আমি এতিয়া বিদায়হে জনাইছো যাওক সৃষ্টিকৰ্তা গ্ৰহণ ও হরি আমি এই পথেদি নগৈ পশ্চিম পথেদি যাওঁ বলক ব'লা ব'লা অদগাৰ তই সাজু হ কাৰোবাৰ মুণ্ড ভাঙিবলৈ তই সাজু হ দেখিল তৰুৱালে কাৰোবাৰ দুৰ্ভগীয়া হৃদয় বিচ্ছিন্ন কৰে তেজৰ নদী বুৱাব লাগিব তাৰ দ্বাৰাই লাভ হ'ব মোৰ অন্নৰ বস্ত্ৰ এফালে সহস্ৰজনৰ হত্যাৰ গৌৰৱ আৰু আনহাতে জীয়াই থকাৰ মহান সংগ্ৰাম নৰ হত্যা সংগ্ৰাম হৈছে মোৰ জীৱনৰ প্ৰাণ আজি দেখোন কোনোৱেই অহা নাই এহাল ব্ৰাহ্মণে কৰেৰ টোপোলা লৈ এইফালে আহিব লাগিছে এতিয়া মই ইয়াতেই লুকাই থাকো ইমান ডাঙৰ যজ্ঞ মই কাহানিও দেখা নাই দেই ইমান সোপাহে বস্তু দান দিছে এইজনী মনে মনে থাকা বুলিছিলো মনে মনে থাকা মুখখনে কেঁচা কৰি থাকিবা মোক কেনে বা কৈ দৈশ্য ৰত্না কৰে গম পাব লাগিলে আমাৰ দুইটাক মাৰি গোটেই বস্তু পালে যাব আইও পিতা সেইডালৰ নাম শুনিলে মোৰ বুকুখন কিবা ধপংকৈ উঠিল সাৱধান ব্ৰাহ্মণে এই তৰোৱাল তোৰ পেটত সোমাব ব্ৰাহ্মণ এই লাঠিৰে তোৰ মুণ্ড ভাগিব তাৰ পাছত তহঁত দুটাৰ তেজ মাংস শিয়াল কুকুৰে বৈকাৰ কৰিব আৰু এই বস্তুবিলাক মোৰ হ'ব আমাক দয়া কৰা ৰাজন আমাক দয়া কৰা আমি ভিক্ষাৰী ব্ৰাহ্মণ দয়াহীন ক্ষমাহীন এই দস্যু ৰত্নাকৰক তহঁত মৃত্যুৰ বাবে হে বীৰ শ্ৰেষ্ঠ আমাৰ সকলো লৈ লোৱা প্ৰাণদান অকল টোপোলাৰ সম্ভাৰ পালেই নহব বস্ত্ৰ অলংকাৰ সকলো লাগিব যেনেকৈয়ে সুখ দুখ জীৱন লগতে মোৰ কামবিলাক এনেকুৱাই এতিয়া তহঁত মৃত্যুৰ বাবে সাজু হ
যাবনে যাবনে এতিয়া তই সাজু হ মেট্ৰৰ বাবা কিমান আনন্দ কিমান মধুৰ আনন্দ কৰ ৰত্নাকৰ ও হরি ও প্রভাবতী দেবী ও রে লয় রাখে চলি আহে গজেন্দ্র গামিনী ও রে সুকোমল শয্যা ত্যাগ কৰি প্ৰভাৰ হস্নে আলিংগন প্ৰতিদিনে স্বামী মোৰ গুচি যায় কাহিনী পুৱাতে বুজিব নোৱাৰো মই কিহৰ বাবেনো তেওঁৰ ইমান ব্যস্ততা কেন জানো আমার অন্য আৰু বস্তৰ ভাবে এইদৰে এৰি থৈ দীৰ্ঘ প্ৰশ্ন চিহ্ন এই প্ৰভাৰ ওচৰত দিনটোৰ ব্যস্ততাৰ অন্তত স্বামী যেতিয়া ঘূৰি আহে মোৰ কাষলৈ দেখিলেই দুই চক্ষু তেওঁৰ আশংকাত কঁপি উঠে প্ৰভাৰ হৃদয় কেতিয়াবা দেখো তেৰি সচল নয়ন দেখো তেওঁৰ কম্পিত হৈ উঠে কিবা যেন ক'ব খোজে মোক বাৰে বাৰে সুধিলে নোৱাৰে যে কৰিব প্ৰকাশ
হয়তো আছে তেওঁৰ করুণ কাহিনী ও ব্যক্ত বেদনার চঞ্চল রেখা দেখা পাও তেওঁৰ দীপ্ত ললাটত হে প্রভু মোৰ স্বামী তুমি কুশলে রাখিবা এই তোমার চরণত মোৰ কাতর প্রার্থনা যাও পুৱাৰ স্নান কাৰ্য কৰি সমাপন নৈমিত্তিক কাৰ্যত সমগ্ৰহৰ ও হরি চাউনা মাৰি যাম নে খুচি রাম রাম প্রবে ভয় ভার কাজে মুনিত ধরে রাম রাম পুত্র রসিন্তাত যাই ব্যাকুলিত মনয়ারে রাম 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 হরি রাম হরি বুলানি রন তরয়ারে রাম 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 হরি রাম হরি বুলানি রন তর বোৱাৰী পুত্ৰ ৰত্নাকৰ ক'ত পিতা আপোনাৰ পুত্ৰ কুটিৰত নাথাকে পুৱা যায় ৰাতি আহে এনেদৰেই বিনিন্দ ৰজনী পাৰ কৰিছে ৰজনীৰ আন্ধাৰত দেখো সজল ৰক্ত শৰীৰ উত্তপ্ত নয়ন যদিও বা হৃদয় অকৃত্ৰিম স্নেহে আৱৰি ৰখাত কৰা নাই ক্ৰুটি তথাপি তেওঁৰ দীপ্ত ললাটত দেখা পাওঁ অব্যক্ত বেদনাৰ চঞ্চল ৰেখা এই কাৰণে তাৰ বৃদ্ধ পিতৃ মাতৃক দেখা কৰিবলৈ অলপো আহৰি নাই নিয়তিৰ এই আশ্চৰ্য বিধান ৰত্নাকৰ আমাৰ একেটি সন্তান বৃদ্ধ পিতৃ মাতৃ ওচৰলৈ আহিবলৈ তাৰ আহৰি নাই পিতা আৰু আই তেনেদৰে দুখাৰোপ নকৰিবি নিজ পুত্ৰক মোৰ স্বামী দেৱতাক নোৱাৰো বুজিব মই তেওঁৰ সেই অন্তহীন ব্যস্ততাৰ কাৰণ যিমানেই বুজিবলৈ চেষ্টা কৰোঁ দেখিলেই তেওঁৰ ভীষণ নীৰৱতা অজান আশংকাত কঁপি উঠে মোৰ হৃদয় আই মনে মোৰ হয় অনুমান আমাৰ অন্ন আৰু বস্তুৰ বাবে তেওঁৰ অলেখ ব্যস্ততা কি কলা বোৱাৰী অন্ন বস্ত্ৰৰ বাবে তাৰ আহৰি নাই বোৱাৰী পুত্ৰ ৰত্নাকৰক কবা আশ্ৰমৰ বাকলি বখন আৰু বনৰ ফল মূলেই আমাৰ অন্ন বস্ত্ৰ
তাত কেতিয়াবা দেখোঁ ৰক্তহীন চক্ষু, দেখোঁ তেওঁৰ ভিতৰত থকা এক ভয়ংকৰ স্বৰূপ। যিমানেই জানিবলৈ চেষ্টা কৰোঁ, দেখুৱাই নানা অজুহাত আঁতৰি যাব বিচাৰে মোৰ প্ৰশ্নৰ পৰা। দিনটোৰ ব্যস্ততাৰ অন্তত উলটি অহা স্বামীৰ সেই শুষ্ক মুখ দেখিলেই হৃদয়ে মোৰ কৰে হাহাকাৰ। তেতিয়া সেৱা সৎকাৰ কৰি তেওঁক জিৰণি ল'বলৈ কওঁ। কিন্তু প্ৰভাতীৰ প্ৰথম পহৰত স্বামী সেৱাৰ বাবে মই যেতিয়া স্বামীক কাষত বিচাৰোঁ, তেতিয়া দেখোঁ মই কেৱল শূন্যতা। এৰি থৈ সুকোমল শয্যা, এৰি থৈ ভক্তি স্নেহা, গুচি যায় অকলশৰে মোক। নাজানো স্বামীৰ গোপনীয়তাৰ পৰা কিমান দিন এনেদৰে মই অব্যক্তভাৱে থাকিব লাগিব। পুত্ৰৰ মুখ আৰু চেহেৰা চাই কি ক'ব লগা আছে মই কওঁ। হৰিয়ে তাৰ মংগল কৰক। এতিয়া ব'লা, মোৰ হৰি উপাসনাৰ সময় হ'ল। বীৰসকল, এই পলা বজাৰ সংবাদ। ৰজাৰ সংবাদ, ৰজাৰ সংবাদ আৰু কি হ'ব দাদা? ৰাজ্যৰ সকলো বজাই আজি পৰ্যন্ত তোমাৰ গুণ গৰিমাক কৰি আছে কীৰ্তন। মানৱতী মহাসুখেবাস কৰিছে প্ৰজাই, নাই কোনো অভাৱ অনাটন। সকলোৰে মুখত কেৱল আপোনাৰ এই গুণানুকীৰ্ত। সুখী হলো মই তোমালোকৰ কথা। এতিয়া স্বৰ্গ জয়ৰ হেতু যুদ্ধ যাত্ৰা হওক। কৰা হেবে জয়ধ্বনি মেদিনী কপাল। জয় দত্তৰাজ নমসি, জয় জয় দত্তৰাজ নমসি, জয় জয় মহাবীৰ গণ। জয় 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 জয়। যুদ্ধ যাত্ৰা কৰি চলে, যুদ্ধ যাত্ৰা কৰি চলে, দৈত ৰাজন, দৈত ৰাজন, ৰাম হৰি ৰাম হৰি, ৰাম হৰি ৰাম হৰি, ৰাম হৰি ৰাম হৰি, দেৱগণ, দেৱৰাজ হঠাৎ যে কোনোৱে মোক কয় কাণে কাণে, সাৱধান দেৱেন্দ্ৰ, তোৰ চাপিছে ওচৰ। দেৱগণ, নিশ্চয় কোনোবা শত্ৰু আগমন হৈছে। আপোনাক মই সদায় বিচাৰোঁ শান্ত সুন্দৰ ৰূপত চাব বিচাৰোঁ আপোনাৰ। জয় নমসি ৰাজনৰ, জয় জয় নমসি ৰাজনৰ, জয় জয় মহাবীৰ গণৰ, জয় জয় জয়। সেয়া সুদাৰ সত্তৰ জয়ধ্বনি। বিলম্বে নহয় প্ৰয়োজন, কৰা হবে জয়ধ্বনি অমৰাৱতী কপাই। জয় দেৱৰাজ ইন্দ্ৰ, জয় জয় দেৱৰাজ ইন্দ্ৰ, জয় জয় মহাবীৰ গণ। জয় জয় জয়।
যুদ্ধ যাত্ৰা কৰি চলে আৰে অদিতি নন্দন হৰিয়ে ৰাম হৰি ৰাম হৰিয়ে আৰে বুলানি নন্দন হৰিয়ে পুৰন্দৰি পুৰন্দৰি সাবধান ত্রেবেন্দ্র স্বর্গ ভূগর খাতই পাহরি যা ধরিল এই তীক্ষ্ণ কথা পার যদি কর আত্মরক্ষা প্ৰথম দৈত্য এই, চোৰৰ দৰে অমৰাৱতীত আক্ৰমণ কৰা দাদা, পৰিণাম পাবি হাতে হাতে মাত্ৰ সাৱধানে কৰ যুদ্ধ এস্তন্তে এই হও উচ্চস্থা ত্যাগ কর দেবেন্দ্র ও আত্মসমৰ্পণ কৰিবাৰে যুদ্ধ কৰিবা কোৱাও নাই যে হেৰা বৰ্বৰ কিৰ ভিক্ষাৰ দেশে অমৰাৱতী থলা বিদ্যমান ৰহে যদি সাধ্য অতীত ইন্দ্ৰই তোমাক নকৰে বিমুখ গুৰু পত্নী হৰণ কৰি পাপিষ্ঠ ইন্দ্ৰ ভিক্ষা ভিক্ষা ভিক্ষাৰ তুলনায় হারারে নমুষ্টি নাথাকে লাগে মোক অমৰাৱতীৰ ৰসিংহ তে সিদ্ধ নকৰি পলাম তেন্তে সেই হওক হে লাগিল খবৰ বেথায়ে দেৱদান বৰ হে অস্তে অস্তে যুদ্ধ কৰে হে অতি ভয়ংকৰ কৃত জিত হেই তখিত জিধি নাকি হেই জিত হেই ধীন ধেনি তধিন ধেনি তখিত জিধি নাকি এ লাগি লহ মন দেখা দেব দানৱ আরে হি মতে দুয়ো
কৰিলে এখিমতে দুয়োজনে যুদ্ধ কৰিলে কৰে পাত বুঢ়া ৰাম ৰাম আৰে পাত কচা লোক ডাকি বুঢ়া ৰাম ৰাম এটি বিশেষ ঘোষণা আমাৰ মাজত আহি ভয়ংকৰ মনে তালৈ বুৱাইছো মই ধৰণেৰ বুকুতা এই নৰ হত্যাকাৰী দস্যু ৰত্নাকৰ আজি থিয় হ'ব পত্নীৰ কাষত পত্নীয়ে দেখিব মোৰ এই তেজেৰে অপিত্ৰ তেষ্ড তৰোৱাল আৰু মদগৰ পত্নীয়ে নাজানে মোৰ এই ভয়ংকৰ ৰহস্যৰ কথা পিতা মাতাই নাজানে এই দস্যু ৰত্নাকৰ প্ৰভা তুমি মোৰ জীৱন সংগ্ৰী তুমি মোৰ প্ৰাণৰ প্ৰতিভা প্ৰভা 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 বিবাহিত জীৱনত সুমধুৰ দিনবোৰ পাৰ হৈছে ৰহস্যৰ মাজেৰে সুন্দৰ সুঠাম চেহেৰাৰ সেইজনেই মোৰ স্বামী যাৰ লগত নীৰৱে এষাৰ কথা পাতিবলৈ আহৰি নাই হে প্ৰভু এয়া কি লীলা কৰিছা কেতিয়া বুজিম মোৰ জীৱনৰ ৰহস্য প্ৰভা এই ৰহস্য কথা ভাবিছা প্ৰভা কোন কোন আপুনি সান্তনাৰ মধুৰ বচনে মুহূৰ্ততে প্ৰভা বুলি কৰিলে স্মৰণ হঠাৎ ভাহি অহা এই কণ্ঠস্বৰ যেন মোৰ নিচেই আপোন কোন কোন আপুনি দিয়ক আপোনাৰ সত্য পৰিচয় প্ৰভা তোমাৰ মৰমৰ স্বামী মই ৰত্নাকৰ স্বামী এই আপোনাৰ কেনে ভয়ংকৰ ৰূপ আপোনাৰ চেহেৰা দেখি মোৰ বুকু কঁপি উঠিছে মই আধাৰ দেখিছো স্বামী আপুনি মোৰ স্বামী নহয় নেকি আপুনি মোক কিয় চালনা কৰিছে স্বামী প্ৰিয়ে তুমি ভয় নকৰিবা এই আমার শিকারের চেহারা বাঘহীন বৎসরার চেহারা তুমি কোনো চিন্তা নকরিবা তোমার একো অপরাধ নহয় বাঘসিংহ মৰা চেহেৰা স্বামী এনে দস্যু চেহেৰা দেখিলে সকলো মানুহে ভয় কৰিব মই দস্যু নহয় প্ৰিয়ে তোমার মরমর সামনে রত্নাকর মনার প্রাণে বিলাক বধ করা মই রত্নাকর এই আমার মায়াবের চেহারা তুমি কোনো চিন্তা নকরিবা তোমার একো অপরাধ নহয় কবা আপোনাক মই চাব বিচাৰো শান্ত সুন্দৰ ৰূপত চাব
বিচাৰোঁ আপোনাৰ অনিন্দ ৰূপ শান্ত সুন্দৰ ৰূপত যেন মোক পোৱা নাই বাবা আপুনি মোৰ আৰাধ্য দেৱতা স্বামী এই কথা মই অস্বীকাৰ নকৰো মৰম চেনেহেৰে আৱৰি ৰাখিছো সেই কথা মই অস্বীকাৰ কৰা নাই স্বামী তথাপি গোটেই দিন অকলশৰে কেনেদৰে থাকো কুটিৰত সেয়া জানো আপোনাৰ অবিদিত না প্ৰভা সেইবাবে দেখা দিলো এই ঘৰ দুপৰত পিতা আৰু জননীক মোৰ সহস্ৰ প্ৰণাম অন্নবস্ত যোগান মোৰ কৰ্তব্য প্ৰধান মাতাক পালিবা ভালদৰে মই আহিলো এতিয়া বাবা নাযাব স্বামী নাযাব বন্য পশু বধ কৰি আমাৰ জীৱন প্ৰৱৰ্তাব নালাগে স্বামী নাযাব স্বামী দিয়া বাবা মোক যাবলৈ দিয়া মোক যাবলৈ দিয়া বাবা দক্ষিণৰ পথ পিতা অতব্য অৰণ্যৰ মাজত এই পথ অতিকে দুৰ্গম পিতা হয়তো অৰণ্যৰ মাজত নিশ্চয় অপেক্ষিত আছে ৰত্নাকৰ ব্ৰাহ্মণ সকললৈ পিতা কোন আহিব কাক হত্যা কৰিব কাৰ অন্নবস্ত্ৰ কাঢ়ি নিব এয়াই তাৰ চিন্তা পিতা ৰত্নাকৰ তোৰ আৰু বেছি দিন নাই পিতা হয়তো কুটিৰত অপেক্ষিত আছে দস্যু ৰত্নাকৰ বলক পিতা আমি আৰু কিছু দূৰ আগবাঢ়ি যাওঁ হৰি নামে হৰি নামে হৰি নামে হৰি নাম
পাপৰ পলয়কাৰে দস্য ৰত্নাকৰ মোৰ বাবে সাধু সন্যাসী বিচাৰ নাই হাজাৰ নৰ মনুষ্যই মোৰ হাতত পাণ এৰিছে ইয়াতেই মোৰ কি আনন্দ হঠাৎ কালি যোৱা ৰাতি দেখা এটা সপোন মনত পৰিছে মধ্যৰাতি এজন সুন্দৰ সন্যাসী আহি মোক দূৰৰ পৰাই কৈছে শুন ৰত্নাকৰ তই আৰু কিমান দিন নৰ হত্যা কৰে পাপ অৰ্জন কৰিবি তইও এদিন মোৰ দৰেই সন্যাসী হ'ব লাগিব সন্যাসী সেই বুলি কৈ সন্যাসী গুচি গল তোৰ দৰে সন্যাসী মোৰ ওচৰত নিষ্ঠাৰ নাই সদায় সপোন হৈ ৰব কেতিয়াও বাস্তৱত নহয় পৰিণত দুজন তপস্যী এইফালে আহিব লাগিছে ইহঁত দুয়োটাকে সংসাৰৰ পৰা বিদায় দিব লাগিব এতিয়া মই ইয়াতেই লুকাই থাকো চৰিত্ৰৰ লোৱাৰ বাবে এই ৰত্নাকৰ জন্ম নহয় হত্যা কৰি লাভ হোৱা অৱস্থাতেই মোৰ তৃপ্তি বেচে বুজিলো তোমাৰ কথা সকলো বুজিলো তথাপি তোমাক এষাৰ কথা ক'ব বিচাৰো খন্তেক ধৈৰ্য ধৰা ক'ব খুজিছ সোনকালে প্ৰকাশ কৰ নৰ হত্যা কৰি নিয়া অন্ন বস্ত্ৰ কাৰ বাবে তুমি নৰ হত্যা কৰিছি উপাৰ্জন কৰিছা এয়া কাৰ বাবে আমি হলে পৰৰ বাবে প্ৰাণ দিবলৈ সাজু আছো ৰত্নাকৰ ক'লে পৰৰ বাবে প্ৰাণদান দিবলৈ সাজু আছ ৰত্নাকৰ শুন তেন্তে পিতা মাতা পত্নী আৰু মই চাৰিজনৰ বাবে নৰ হত্যা কৰো তোমাৰ দেহ মন ব্যৱহাৰ কৰি পাপ সাগৰত ভুগিছা তুমি যাৰ বিনিময়ত বৃদ্ধ পিতৃ মাতৃ আৰু পত্নীক কৰিছা পাপী ক'লে তেন্তে মই পাপ সাগৰত ভুগিছো পলাব উপায় বিচাৰি তহঁতে এই বুদ্ধি কৰিছ নাই নহয় মই এই বিখ্যাত বান্ধিহে ঘৰলৈ যাম বল তপস্যী বল